নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক সকলোকে এই আছামিজ চেনেল ইউটিউবে স্বাগতম। আজিও আমি তোমালোকৰ মাজত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। মহৎ লোকৰ বাণী, আহক আমি ভিডিঅ'খন আৰম্ভ কৰোঁ। যিজন ব্যক্তিয়ে নিজৰ গুণৰ প্ৰশংসা কৰে তেওঁই সকলোতকৈ কম গুণৰ অধিকাৰী হয়। দক্ষতাৰ অৰ্থ হৈছে আমি আমাৰ হাতত থকা সামগ্ৰীসমূহ উচিত কামত ব্যৱহাৰ কৰা। আমাৰ সকলোতকৈ বেয়া কাম হ'ল আমি বস্তু এটাৰ ওপৰত কথা বেছিকৈ কওঁ কিন্তু কাম কমকৈ কৰোঁ। এনেকুৱা ধৰণৰ সময় বহুত কমকৈ আহে। সেয়া হ'ল পুৰণিটো এৰি নতুনক আদৰি লোৱা। কোনো ধৰণৰ মহান কাম আৰু অতি নিম্ন খাপৰ চিন্তাধাৰাৰ মানুহৰ একেলগে চলিব নোৱাৰে। যেতিয়া আমি সংকটত বা বিপদত পৰোঁ তেতিয়া আমাৰ এটা লাভ হয়, সেয়া হ'ল ই আমাক ভাবিবলৈ বাধ্য কৰায়। আমি অসফল তেতিয়া হওঁ যেতিয়া আমি আমাৰ উদ্দেশ্য, আদৰ্শ আৰু সিদ্ধান্ত পাহৰি যাওঁ। আমি সদায়ে বিনম্ৰভাৱে থাকিব লাগে আৰু এইটো ভাবিব নালাগে যে সত্যতা পূৰ্ণ ৰূপত আমাৰ লগত নাই। যোগ্য আৰু উপযুক্ত ব্যক্তিয়ে সদায়ে এটা মহান উদ্দেশ্যলৈ কাম কৰে। হয়তো তেওঁলোকৰ পৰিচয় তেতিয়া ওলাই নপৰে, কিন্তু অন্তিম সময়ত তেওঁলোকৰ পৰিচয় ওলাই পৰিবই। দুটা বস্তুৱে জীৱনৰ লক্ষ্য হোৱা উচিত। এটা হ'ল বিচাৰি পোৱা আৰু আনটো হ'ল পোৱাৰ পিছত তাক সৎ ব্যৱহাৰ কৰা। হেল্ল' মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, তোমালোকে যদি এতিয়াও চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া আৰু যদি এতিয়া ভিডিঅ'টো এটা লাইক কৰা নাই লাইক কৰি দিয়া। জয় আই অসম।